নমস্কাৰ ফ্ৰেণ্ডসকল প্ৰথমে সকলোকে হেল্প ইন আছামিজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম কেনেদৰে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে জব কাৰ্ড লিংক কৰিব আৰু যিটো চৰকাৰে ইতিমধ্যে বাধ্যতামূলক কৰিছে। যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে জব কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিবই লাগিব। গতিকে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব কেনেদৰে আধাৰ কাৰ্ডৰ সৈতে জব কাৰ্ড লিংক কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰ আগতে ভিডিঅ'টো অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাই থাকিব। আপোনালোকৰ সুবিধাৰ বাবে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই যিখন ফৰ্মখনৰ লিংক দি থোৱা হৈছে আৰু লিংকটোত আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে প্ৰথমে আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি কম্পিউটাৰত প্ৰিণ্ট আউট কৰি কলমেৰে ফিল আপ কৰিব লাগিব। এতিয়া এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব সেইটো মই আপোনালোকক কৈ দিছোঁ। ইয়াতে দেখিছে ইয়াত আপোনাৰ নামটো দিব, কাৰ্ড নেম, ইয়াত জব কাৰ্ডৰ নাম্বাৰটো দিব আৰু ইয়াত দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো। তাৰপিছত আছাম গভ ইয়াত দিব আপোনাৰ ষ্টেটৰ নামটো দিব, আছাম হ'লে আছাম দিব, যি হয় ষ্টেটৰ নামটো দি দিব। তাৰপিছত তললৈ চাব, তললৈ আছে ছিগনেচাৰ থাম্ব ইমপ্ৰেছন, ইয়াত আপোনাৰ ছিগনেচাৰটো লাগিব, ইয়াত সম্পূৰ্ণ ফুল নেমটো লাগিব আৰু ইয়াত ডেটটো লাগিব যিদিনাখন আপোনালোকে চাইনটো কৰে, ইয়াত সেই ডেটটো দিব। এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াৰ লগত আধাৰ কাৰ্ডৰ এটা কপি সংলগ্ন কৰি পঞ্চায়তত জমা দিব লাগিব বা আপোনালোকে ব্লকত গৈও কামটো কৰিব পাৰিব। বৰ্তমান জব কাৰ্ড হোল্ডাৰবোৰেও যাৰ জব কাৰ্ড আছে সকলোৰে আধাৰ কাৰ্ডৰ কপি সংলগ্ন কৰি এই কামটো কৰি আছে। গতিকে আপোনালোকে জব কাৰ্ড হোল্ডাৰৰ লগতো যোগাযোগ কৰিব পাৰে, তেওঁলোকেও এই কামটো আপোনালোকক কৰি দিব পাৰে। বৰ্তমানলৈকে কোনো ধৰণৰ অনলাইন এপ্লাই ইয়াৰ বাবে হোৱা নাই, আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰিব। যেনেদৰে বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক আপুনি নিজৰ মোবাইলতে নিজে কৰিব পাৰে, কিন্তু এইটো আপোনালোকে নোৱাৰিব কাৰণ এতিয়ালৈকে এনেধৰণৰ প্ৰচেছ চৰকাৰে দিয়া নাই কৰিবৰ বাবে। আৰু যেতিয়াই দিয়ে তেতিয়াই মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া আমি যেতিয়া যিটো ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে পোনপ্ৰথমতে সকলোবোৰ ভিডিঅ' পাই যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।